নমস্কাৰ। আপোনালোকে যে দেখিছে এই মানুহবোৰে পানীত নামি নামি কিনো কৰি আছে এনেকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে গম পাব যে তেওঁলোকে আচলতে কৰি কি আছে। আপোনালোকে হয়তো এনেকুৱা ধৰণৰ মোনা বহুত দেখিছে অথবা চাউল চেনিৰ বস্তাবোৰো এনেকুৱা দেখিছে আৰু মৰাপাতৰ এনেকুৱা ৰছীও দেখিছে। কিন্তু মৰাপাট অথবা জুত, এই মৰাপাতৰ গছডাল শুনাটো এডাল পাতৰ গছহে। এই পাতৰ গছডালৰ পৰানো কেনেকৈ মৰাপাতৰ ৰছী বনায়? এইটো হৈছে সৰু অৱস্থাৰ মৰাপাতৰ পাতবোৰ। যেতিয়া মৰাপাতৰ খেতিৰ গছবোৰ 1.5 পৰা 2 ফুটমান ওখ হয় তেতিয়া এই পাতবোৰ কোমল থাকে আৰু তেতিয়া এই মৰাপাতৰ পাতবোৰ কেৱল শাক হিচাপে খাবৰ বাবেহে ব্যৱহাৰ কৰা হয়, তাৰ পৰা ৰছী উৎপাদন নহয়। মৰাপাতৰ গছবোৰ যেতিয়া প্ৰায় 3.5 পৰা 4.5 ফুট ওখ হয় তেতিয়া খেতিৰ পৰা মৰাপাতৰ গছবোৰ উভালিবৰ বাবে প্ৰায় উপযুক্ত সময় হৈ পৰে। ওচৰৰ পৰা দেখিবলৈ যেতিয়া উঘালিবৰ সময় হয় তেতিয়া এনেকুৱা দেখি। তাৰ পাছত মৰাপাতবোৰ এনেকৈ উভালি তাৰ পৰা পাতবোৰ এৰাই এনেকৈ মৰাপাতৰ গছবোৰ গাঁঠি মাৰি মাৰি এটা এটা থোপ কৰি লৈ আনে আৰু লৈ আনি এনেকৈ ওচৰতে য'ত বিল থাকে পানী এৰিয়া সেই ঠাইত পানীত এনেকৈ তিয়াই থয় আৰু এইটো প্ৰায় 20 দিনৰ পৰা 30 দিনলৈ এনেকৈ ইয়াতে পানীত তিয়াই থৈ দিয়ে। এইটোৰ দ্বাৰা এইটো ভিজাই থোৱাৰ পিছত ইয়াৰ পৰা ৰছীটো ওলাই ন? কিমান দিন ভিজাই থ'ব লাগে? 20 দিনমান এনে ভিজাই থ'ব, তাৰপিছত মানে বিজলুৱা হৈ যায়। বিজলুৱা হৈ ইয়াৰে পৰা আহটো ওলাই লয়। এয়া চাওক, ইয়াতে ইমান সোপা মৰাপাত গাঁঠি গাঁঠি এনেকৈ দম কৰি পানীত ভিজাই থৈ দিছে আৰু এইবোৰৰ পৰাই গৈ শেষত মৰাপাতৰ ৰছী উলিয়াব। এইবোৰ যে দেখিছে এইবোৰ মৰাপাতৰ ৰছী হয়, মানে মৰাপাতৰ গছডালৰ পৰা আহবোৰ উলিয়াই উলিয়াই তাৰপিছত এনেকৈ তেওঁলোকে ৰছী ওলাই এইবোৰ ভিজি থকা বাবে এতিয়া এনেকুৱাকৈ দেখিছে। শুকোৱাৰ পাছত এইবোৰেই মৰাপাতৰ ৰছী হয়। এতিয়া ইয়াতে এইবোৰ এনেকৈ গাঁঠি লগাই থৈ দিছে। সেই দূৰৰ পিনে যে দেখিছে সেইবোৰ মানুহবোৰে তেনেকৈ মৰাপাতৰ আহবোৰ উলিয়াই আছে। এই বাইদেউগৰাকীক দেখিছেনে? তেওঁ কিবা গছৰ পৰা আহ উলিয়াই আছে। তেওঁ আচলতে মৰাপাতৰ ৰছীয়ে উলিয়াই আছে। আচলতে কি হয়, যেতিয়া মৰাপাতৰ গছবোৰ কাটি আনি যেতিয়া ভিজাই থয়, ভিজাই থোৱাৰ পাছত সেই মৰাপাতৰ গছবোৰ 20 দিনমান পানীত ভিজি ভিজি কোমল হৈ যায় আৰু তাৰে ওপৰৰ যিটো সেউজীয়া তৰফ থাকে সেইটোৱে আহজাতীয়, যিটো আমাৰ মৰাপাতৰ ৰছীবোৰ হয় আৰু সেইবোৰ যেতিয়া বিজল বিজল হৈ পানীত ভিজাই থকাৰ বাবে সেইবোৰ এৰি এৰি যায় আৰু যেতিয়া 20 দিন হৈ যায় তেতিয়া এই দাদাজন বা এনেকুৱা বহুতো মানুহে যিবিলাকে মৰাপাট উৎপাদন কৰে তেওঁলোকে এনেকৈ পানীত নামি এনেকৈ তাৰ পৰা আহবোৰ উলিয়াই লয় আৰু আহবোৰ উলিয়াই গাঁঠি মাৰি মাৰি তেওঁলোকে এটা এটা থোপ বনায়। এয়া চাওকচোন, দাদাজনে আহবোৰ উলিয়াই আছে, দেখিছেনে? এনেকৈ মৰাপাটৰ গছবোৰৰ পৰা আহবোৰ এনেকৈ টানি টানি উলিয়াই যিমানডাল গছ আছে গোটেই কেইডালৰ পৰা আহবোৰ এনেকৈ উলিয়াই শেষত এনেকৈ গোটেই পানীবোৰ গুচাই ভালদৰে ভিজাই চাফা কৰি তাৰে পিছত তেওঁ এইবোৰ এনেকৈ গাঁঠি মাৰি কিনে এটা এটা ৰছীৰ থোপ বনাই থয়। দেখাত যদিও আমি মৰাপাটৰ ৰছীটো একদম ইজি বুলি ভাবোঁ, কিন্তু আচলতে এইটো ইমান ইজি প্ৰচেছ নহয়। এইটো এটা বহুত দীঘলীয়া প্ৰচেছ হয় আৰু এইটো কৰিবলৈ বহুত শ্ৰম কৰিব লাগে আৰু বহুত কষ্টও হয়। এনেকৈ পানীত ভিজি বহুত জোকো থাকে, বহুতক জোকেও কামোৰে। যিহেতু এইটো নদীৰ পানীত নহয়, এইবিলাক এটা এটা গাঁৱৰ পথাৰৰ এটা এটা বিল হয়। আচলতে মৰাপাটৰ গছবোৰ এনেকৈ পানীত ভিজি ভিজি পচি যায় আৰু ইয়াৰ পৰা এটা বেয়া দুৰ্গন্ধ এটা ওলায়, যাৰ বাবে ব্যৱহৃত নদী য'ত পানীবোৰ ব্যৱহাৰ হৈ থাকে তেনেকুৱা ধৰণৰ নদী বা পুখুৰী তাতে এইবোৰ কৰা নাযায়। সেইবাবে ওচৰৰ য'ত পানী জমা লাগি থাকে, যিবোৰ পানী ব্যৱহাৰ নহয় তাতেহে এইবোৰ ভিজাই থয় আৰু তাতেই এই মৰাপাটৰ কামবোৰ কৰে। মৰাপাটৰ পৰা আহবোৰ ওলোৱাৰ পাছত সেইবোৰ এনেকৈ গাঁঠি মাৰি মাৰি এনেকৈ এটা এটা থোপ বনায় আৰু এইবোৰে গৈ ৰ'দত শুকুৱাব। ভণ্টিগৰাকীয়ে এইবোৰ গাঁঠি মাৰি মাৰি এনেকৈ থৈ আছে। ইয়াৰে পিছত এনেকৈ মুকলি ঠাইত আনি মৰাপাটৰ ৰছীবোৰ এনেকৈ মেলি দিয়ে। ৰ'দত শুকাব প্ৰায় 5 পৰা 4 দিন বা 5 দিন এনেকৈ ৰ'দত শুকাব আৰু এইবোৰ দেখিছেনে আহবোৰ?
এইবোৰৰ পৰাই গৈ মেচিনত পাছত সূতা উৎপাদন কৰে। এনেকৈ চালে দেখিব এইবোৰ এটা এটা আঁহ যিবোৰৰ পৰা ৰছী উৎপাদন হয়। এইটো হৈছে মেচিনত নিয়াৰ আগতে বা ফেক্টৰীত নিয়াৰ আগতে তাৰে আগৰ পৰ্যায় এটা, য'ত এনেকৈ লাইন পাতি পাতি এনেকৈ ৰ'দত শুকাই থৈ দিয়ে। 2-3 দিন পাছত যেতিয়া এইবোৰ শুকাই যাব তেতিয়া এইবোৰ ধুনীয়া আপোনালোকে গম পাব শুকাই যোৱাৰ পিছত এইবোৰ এটা এটা ৰছীলৈ ৰূপান্তৰিত হৈ যাব। আৰু এইবোৰে গাঁৱৰ এই যিবিলাকে মৰাপাটৰ খেতি কৰে তেওঁলোকে এইবোৰ গৈ আপোনাৰ পাৰ মোন হিচাপত তেওঁলোকে বিক্ৰী কৰে। আৰু এইবোৰে গৈ দেখিছে এইবিলাক সূতা টাইপৰ, ইয়াতে চাগে অলপ ধৰিবই পাৰিছে যে এইবোৰে গৈ কিনে সূতা হয় আৰু ইয়াৰ পৰাই ৰছী উৎপাদন কৰিব আৰু ইয়াৰ পৰাই গৈ ধুনীয়া ধুনীয়া মৰাপাটৰ বেগ উৎপাদন কৰিব। তাৰপিছত চাউলৰ বস্তা যিবোৰ থয় সেইবোৰ বনাব। গতিকে এইটোৱে হৈছে শেষ পৰ্যায়। ইয়াৰ পিছত যিবোৰ পৰ্যায় হয় সেইবোৰ ফেক্টৰীত হয়। শেষত মৰাপাটৰ গছডাল ৰ'দত শুকাই এনেকৈ খৰি হিচাপে মানুহবোৰে ব্যৱহাৰ কৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।